নমস্কাৰ, মই আপোনালোকৰ ডিজিটেল মিত্ৰ আৰু ভেকেঞ্চি আহিছে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্জৰ ফালৰ পৰা চমুকৈ নেৰিষ্ট। এইখন হৈছে নটিফিকেশ্যনখন। অসমৰ এটা মেগা ভেকেঞ্চি বুলি ক'ব লাগিব, কাৰণ টোটেল ৬২,৪৪০টা পোষ্টৰ ভেকেঞ্চি আহি গৈছে। আৰু সকলোতকৈ ভাল কথাটো হ'ল আপোনালোক যদি HS পাছ বা HSLC পাছ বা BA পাছ সকলোৰে কাৰণে ভেকেঞ্চি আহিছে। যদি আপুনি মেট্ৰিকো পাছ হয় তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি গ্ৰেজুৱেশ্যনো কমপ্লিট কৰিছে তথাপি আপোনাৰ বাবেও ভেকেঞ্চি আহিছে। ইয়াতে মই নটিফিকেশ্যনখনত দেখাম কিমান কি ক'ত ভেকেঞ্চি আহিছে আৰু কেনেদৰে এপ্লাই কৰিব। সেইকাৰণে ভিডিঅ'টো লাষ্টলৈকে চাব, তেতিয়া আপুনি গোটেই প্ৰচেছটো গম পাব। আৰু আপোনালোকৰ ইয়াত পইচাও খৰচ নহয় বিশেষ এপ্লাই কৰোঁতেনে। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। ভেকেঞ্চিটো হৈছে এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰ। টোটেল পোষ্ট আছে ৬২,৪৪০টা। আপাৰ আছামত আছে 14,580 পোষ্ট, লোৱাৰ আছামত আছে 17,340 পোষ্ট, নৰ্থ আছামত আছে 9,220 পোষ্ট, মিডল আছাম এণ্ড হিল ডিষ্ট্ৰিক্টখিনিত আছে 12,630টা পোষ্ট, বৰাক ভেলী, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ এইকেইটা ডিষ্ট্ৰিক্টৰ ভিতৰত আছে 8,670টা পোষ্ট। এডুকেশ্যন কোৱালিফিকেশ্যন, যদি এডুকেশ্যন চেণ্টাৰ ছুপাৰভাইজাৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব HSLC বা HS পাছ। আৰু যদি আপোনালোকে এডুকেশ্যনেল ব্ৰাঞ্চ কোঅৰ্ডিনেটৰ এপ্লাই কৰে তাৰ কাৰণে আপোনালোকক BA, BCom, BSc উইথ BEd ইয়াৰ কোনোবা এটা লাগিব। মানে BA কৰিলেও পাৰিব, BSc কৰিলেও পাৰিব বা BCom পাছ কৰিলেও পাৰিব। এজটো হ'ব 18ৰ পৰা 50ৰ ভিতৰত। ST আৰু SCৰ কাৰণে 5 বছৰ এক্সট্ৰা থাকিব আৰু OBC আৰু OBC বা MOBCৰ কাৰণে 3 বছৰ এক্সট্ৰা থাকিব। চেলাৰী হৈছে 13,500ৰ পৰা 26,500 পাৰ মান্থ। এইটো যদিও 13,500ৰ পৰা 26,500 লিখিছে, 13,500 আপোনাক দিয়া হ'ব আৰু এক্সট্ৰা যদি আপুনি যিখিনি য'ত নিযুক্ত হ'ব তাত যদি আপোনাৰ পাৰফৰ্মেঞ্চ ভাল থাকে তেতিয়া তাৰ ওপৰতো এক্সট্ৰা আপোনালোকক দিয়া হ'ব। ইয়াত যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ বুলি কৈছে, এইটো আপোনালোকে নিশ্চয় কওঁতেনে বুজি পাইছে। টেলেণ্ট চাৰ্চ এক্সামখিনি যে হয় তাৰ আপোনালোক ছুপাৰভাইজাৰ হ'ব পাৰিব। তাৰ পোষ্ট আহিছে, আপোনালোকে বুজি নাপাব পাৰে, সেইকাৰণে মই আকৌ এবাৰ কৈ দিছোঁ। স্কুলবিলাকত যে পাতে টেলেণ্ট চাৰ্চ এক্সাম, তাৰে ছুপাৰভাইজাৰৰ পোষ্ট আহিছে। এপ্লাইৰ লাষ্ট ডেটটো হৈছে 20 মে 2025। ইয়াতে এপ্লাই কৰা দুটা উপায় আছে, এটা অনলাইনেদি পাৰে, এটা অফলাইনেদি পাৰে। যদি অফলাইন কৰিম বুলি ভাবে ইয়াতে ধুনীয়াকৈ লিখি দিছে, প্ৰাৰ্থীয়ে আবেদন পত্ৰৰ লগত নিজৰ সম্পূৰ্ণ ঠিকনা, 5 টকীয়া ডাক টিকট লগোৱা এটা খালী খামসহ ষ্টেণ্ডাৰ্ড ফৰ্ম নতুবা বায়'ডাটা তলত দিয়া ঠিকনাত অহা 20 মে 2025 তাৰিখৰ ভিতৰত ডাক যোগেদি আবেদন কৰিবলৈ অনুৰোধ জনোৱা হ'ল। এইটো হ'ল অফলাইনৰ যোগেদি। ষ্টেণ্ডাৰ্ড ফৰ্মখন অফলাইনেদি আপোনালোকে পঠাব পাৰিব এই এড্ৰেছটোত। এই যিটো এড্ৰেছ আছে এই এড্ৰেছটোত আপোনালোকে যদি পঠাই দিয়ে তেতিয়া আপোনাৰ এপ্লিকেশ্যনখন গ্ৰহণযোগ্য হ'ব। নহ'লে আপোনালোকে যদি এইটো কৰিব নিবিচাৰে, ইয়াতকৈ এটা সহজ উপায় আছে। আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মখন নহ'লে আপোনাৰ বায়'ডাটাখন, ষ্টেণ্ডাৰ্ড ফৰ্ম মানে হ'ল এই ফৰ্মখন, এই ফৰ্মখন প্ৰিণ্ট কৰি পেলাই ইয়াতে আপোনাৰ ছিগনেচাৰ কৰি এইখন নহ'লে বায়'ডাটা, যদি বায়'ডাটা বনোৱা আছে তেতিয়া এইবিলাক কৰিবলৈ দৰকাৰ নাই। এই যিটো মেইল আছে আপোনাৰ বায়'ডাটাখন, এই ষ্টেণ্ডাৰ্ড ফৰ্মখন নহ'লে বায়'ডাটাখন, এই যিটো মেইল আছে neristofficial@gmail.com, এই মেইল আইডিটোত আপোনালোকে অনলাইন চেণ্ড কৰিলেও এপ্লিকেশ্যন গ্ৰহণযোগ্য হ'ব। ইয়াৰে কোনোবা এটা আপোনালোকে কৰিব পাৰে যিটো সহজ হয়। মইতো ছাজেষ্ট কৰোঁ আপোনালোকে বায়'ডাটাখনে পঠাব মেইলত, এইটোৱে চবতকৈ সহজ হ'ব। কাৰণ এই ষ্টেণ্ডাৰ্ড ফৰ্মখন পঠাবৰ কাৰণে আপোনালোকে গৈ পোষ্ট অফিচ পাব লাগিব, লগত ডাক টিকট লগাব লাগিব। ডাক টিকটটো তাতে পাই যাব আৰু এটা খালী খাম দিব লাগিব যদি দিয়ে অফলাইন পঠায়। অনলাইন পঠালেতো ডাইৰেক্ট বায়'ডাটাখন এই মেইলত পঠাই দিব পাৰিব। আৰু যেতিয়া আপোনালোকে এপ্লাই কৰিব তাতে কোনো
এপ্লিকেশ্যন ফিজ দিবলগীয়া নহয় কিন্তু আপোনালোকে যেতিয়া ৰিটেন এক্সাম দিবলৈ যাব ৰিটেন এক্সাম হোৱাৰ যিখিনি চেণ্টাৰ আছে এইখিনি হ'ল চেণ্টাৰখিনি ইমানখিনি চেণ্টাৰ আছে আপোনালোকৰ যিটো ওচৰৰ চেণ্টাৰ হয় তাতে আপোনাৰ পৰিব এক্সামটো যেতিয়া আপোনালোকে দিবলৈ যাব তেতিয়াহে আপোনালোকে 50 টকা এটা পে'মেণ্ট কৰিব লাগিব আৰু যিহেতু টাইম আছে জুলাই আগষ্টতহে এক্সাম হোৱাৰ কথা আছে সেইকাৰণে আপোনালোকৰ যিখন কলিং লেটাৰ সেইখন তেওঁলোকে ডাকযোগেও পঠাব পাৰে নহ'লে যিটো তেওঁলোকৰ অফিচিয়েল ৱেবছাইট আছে www.neris.in এইটোতো তেওঁলোকে পাব্লিছ কৰিব গতিকে দুই ঠাইতে আপোনালোকে পাই যাব এইখনেই আছিলে সম্পূৰ্ণ নটিফিকেশ্যনখন যদি কিবা আপোনালোকৰ ডাউট থাকে ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিব আৰু লগতে মোৰ হোৱাটছআপ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দিম বায়'ডাটা সম্বন্ধীয় বা ষ্টেণ্ডাৰ্ড ফৰ্ম সম্বন্ধীয় কিবা যদি সুধিব লগা থাকে বা বায়'ডাটা বনাব লগা থাকে তাতে আপোনালোকে মোক মেছেজ কৰিব পাৰিব ফোন নকৰিব নাম্বাৰটোত অনলি হোৱাটছআপ কৰিব হোৱাটছআপত কৈ দিলে হ'ল মই হোৱাটছআপত আপোনালোকক ৰিপ্লাই কৰিম আৰু এই যিখন নটিফিকেশ্যন আছে এই নটিফিকেশ্যনখনৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে দি দিম আপোনালোকে ডাউনলোড কৰি এইখনো চাব পাৰিব আৰু যদি লাগে ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ PDF-টো মই তাতে এড কৰি দিম ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব বহুতৰে সন্দেহ থাকে মই যিখিনি ইনফৰমেশ্যন দিওঁ বা ফেক ইনফৰমেশ্যন দিওঁ বুলি মই কোনো ফেক ইনফৰমেশ্যন নিদিওঁ যিখিনি গভৰ্ণমেণ্ট ৱেবছাইটত বা য'ৰ নটিফিকেশ্যন মই দিওঁ তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত পাব্লিছ হয় সেইটোৱে মই আপোনালোকক দিওঁ গতিকে আপোনালোকে একো সন্দেহ কৰিব নালাগে যদি ভিডিঅ'খিনি ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ